মৰমৰ ছাত্ৰ বন্ধুসকল, মই দম্বিধৰতাই তোমালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ এনজয় লাৰ্ণিং চেনেলত অতি সোনকালে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক ব্যতিক্ৰমী তথা মনোগ্ৰাহী অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানৰ নাম আমি ৰাখিছোঁ হাউ উই ষ্টাডিড, অৰ্থাৎ আমি কেনেধৰণে পঢ়া শুনা কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমি শিৱসাগৰ জিলাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি মত বিনিময় কৰাৰ প্ৰয়াস কৰিছোঁ। আমি এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম, লগতে আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কেনেকৈ পঢ়া শুনা কৰিছিল, অৰ্থাৎ পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাইছিল। লগতে আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে পঢ়া শুনাৰ বাদেও অন্যান্য কি কি বিষয়বস্তুৰ ওপৰত ধাউতি আছিল আৰু আজৰি সময়বোৰ তেওঁলোকে কেনেকৈ কটাইছিল। আৰু এই গোটেই অনুষ্ঠানটো সম্প্ৰচাৰিত হ'ব এনজয় লাৰ্ণিং এই চেনেলত। সেয়ে মই তোমালোক সকলোকে অনুৰোধ জনাইছোঁ, আজিয়ে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, যাতে অনাগত সম্প্ৰচাৰিত হ'ব তোমালোকে এটা খণ্ডও যাতে মিছ নকৰা। মই ভাবোঁ আৰু মই বিশ্বাস ৰাখোঁ এই অনুষ্ঠানৰ জৰিয়তে তোমালোক সকলো অনুপ্ৰাণিত হ'বা আৰু তোমালোকৰ অনাগত দিনত যিবোৰ পৰীক্ষা আহিব সেই পৰীক্ষাসমূহত তোমালোকে সাফল্যমণ্ডিত হ'ব পাৰিবা, সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিবা। সেইকাৰণেই মই এই অনুষ্ঠানটো তোমালোকে চোৱাটো বিচাৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি একেলগে লগ হ'ম, একেলগে কথা পাতিম। টিল দেন, উইচ ইউ অল দ্য বেষ্ট, ষ্টে টিউন, গুড বাই।